ৰাৱণ প্ৰমোদ বড়ো যিটো ৰাৱণৰ দৰে কাম কৰিছে আমাৰ মানুহক উচ্ছেদ কৰিছে আমাৰ নিবনুৱাসকলৰ যুৱক যুৱতীৰ চাকৰি কৰ্তন কৰিছে আজি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি বিটিচিৰ যুৱক যুৱতীয়ে নাপায় তেওঁ মই ৰাৱণ বুলি কৈছো প্ৰমোদ বড়ো ৰাৱণক নিধন কৰিব লাগিব আমাৰ আগন্তুক বিটিচি নিৰ্বাচনত তাৰ কাৰণে বিটিচিৰ জনগণক মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো যদি তেওঁলোকে যদি কৈছে ইউথ বিপিএফে মদ খাই বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই ক'ব পাৰিছে তেতিয়াহ'লে মই চেলেঞ্জ কৰিছো তুমি কাৰ্যকাল আৰু 12টা দিন নে 10টা দিন আছে এই 10টা দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ ওৱান শ্বপ বন্ধ কৰক আজি আমি লেকচাৰত কৈছো যে বিটিচিৰ ৰাইজক কি সপোন দেখুৱাইছিল প্ৰমোদ বড়ো ডাঙৰীয়াই ছুইজাৰলেণ্ডৰ এইখন ছুইজাৰলেণ্ড কেনেকৈ পাতিব বিচাৰিছে আমাৰ স্থায়ী বসবাস কৰা ব্যক্তিসকলক উচ্ছেদ কৰি তেওঁ ছুইজাৰলেণ্ডৰ ফুল ৰুব বুজিছে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল ঘৰে ঘৰে চাকৰি তেওঁ ওৱান ভোট ওৱান জবটো প্ৰমোদ বড়োৱে বিপিএফে ইংলিছ নাজানে বুলি কৈছিল নখৰ চাকৰি বড়ো ভাষাত কৈছিল ঘৰে ঘৰে চাকৰি এইটোতো সঁচা কথা চাকৰিটো চাকৰিয়ে তেওঁ কিমানটা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি বিটিচিৰ ৰাইজক দিব পাৰিলে বিপিএফ দলৰ আদৰ্শই সম্পূৰ্ণ বেলেগ বৰ্তমান যি 2020 চনৰ পিছত যিখিনি বৰ্তমান ব্ৰিটিছ চৰকাৰে কৰিব লাগে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে মাত্ৰ প্ৰলোভন দেখুৱাইছে আৰু জনসাধাৰণৰ যেনেকৈ উন্নতি কৰিব লাগে সেইটো দেখা পোৱা নাই প্ৰমোদ বড়ো চৰকাৰ তেওঁলোকে যেনেকৈ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে পৰিৱৰ্তন নামত সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পালন কৰিব পৰা নাই আৰু সেইকাৰণে যেনেকৈ ধৰক উন্নতি হ'ব লাগিছিল তেওঁলোকে একো কৰিব পৰা নাই আমাৰ বিপিএফ দলৰ কেন্দ্ৰীয় দলৰ যি নেতৃত্বৰ নিৰ্দেশত যি এই হৰিচিঙ্গা ব্লক কমিটিৰ অধীনত যৌথ কৰ্মশালা যি হৈছে মহিলা যুৱ আৰু ছাত্ৰ BSU এই কৰ্মশালাৰ যোগেদি আমি এইটোৱেই ক'ব বিচাৰিছোঁ আমি যে বিপিএফ দল কিমান সক্ৰিয় আৰু এই আগন্তুক যি 2025 চনৰ যি নিৰ্বাচন আছে কাউন্সিল আছে সেই নিৰ্বাচনত সকলোৱে আমি সক্ৰিয়ভাৱে কাম কৰিব লাগে আৰু আমি এই হৰিচিঙ্গা যি সমষ্টি যোৱাবাৰ আমি হেৰুৱাইছিলোঁ এইবাৰ পুনৰ এইটো আমি জিকাই পেলাই আমি বিপিএফ দলৰ হৈ আমি কাম কৰিব লাগিব আৰু মাননীয় শ্ৰী হাগ্ৰা মহলীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব লাগে বিপিএফ দলৰ আদৰ্শই সম্পূৰ্ণ বেলেগ কিয়নো বিপিএফ দলৰ আদৰ্শটো এনেকুৱা যে সকলো জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী একেলগে কাম কৰি যোৱাৰ এটা যি আদৰ্শ সেই আদৰ্শৰ প্ৰতি সকলোৱে মানে আকৰ্ষিত হয় আমি কোনো জনগোষ্ঠীক বা কোনো ধৰ্মাৱলম্বী আমি পিছপৰি বা পিছুৱাই থ'ব খোজা নাই আমি সকলোকে সমানে বিপিএফ দলে আগুৱাই নিয়াত আমি ব্যৱস্থা লৈছোঁ ব্ৰিটিছ যোৱাৰ আগতে বিভিন্ন অসমৰ বিভিন্ন ঠাইত চাকৰি কৰিছিলোঁ কৰ্মসূত্ৰে বিভিন্ন ঠাইৰ অভিজ্ঞতা আছে বা অভিজ্ঞতা সেই অঞ্চলবিলাকত কেনেকৈ উন্নয়ন হৈছে সেইখিনি আমি দেখিবলৈ পাইছোঁ ঠিক তেনেকৈ বৰ্তমান যেতিয়া মই 2004 চনত ব্ৰিটিছিত যেতিয়া প্ৰথম যোগদান কৰোঁ তেতিয়া ব্ৰিটিছিৰ যি অঞ্চল সেই অঞ্চলসমূহ এনেকুৱা পিছপৰা আছিল আন্তঃগাঁথনি এনেকুৱা পিছপৰা আছিল এইটো তথ্যবশ্য আছিল কিন্তু বৰ্তমান যেতিয়া বিপিএফ চৰকাৰ থাকোঁতে 2020 চনলৈকে যি উন্নতি শিখৰত আগবাঢ়িছিলে চৰকাৰৰ সহায়ত আৰু যি কেন্দ্ৰীয় চৰকাৰে যি আৰ্থিক সাহায্য দিছে সেইদৰে বিভিন্ন আমি আৰ্থিক সাহায্য লৈ পেলাই আমি আন্তঃগাঁথনি বিভিন্ন বিভাগৰ যি উন্নয়ন জনসাধাৰণৰ উন্নয়ন এইবিলাক কৰিব পৰা গৈছিল কিন্তু বৰ্তমান যি 2020 চনৰ পিছত যিখিনি বৰ্তমান ব্ৰিটিছ চৰকাৰে কৰিব লাগে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে মাত্ৰ প্ৰলোভন দেখুৱাইছে আৰু জনসাধাৰণৰ যেনেকৈ উন্নতি কৰিব লাগে সেইটো দেখা পোৱা নাই প্ৰমোদ বড়ো চৰকাৰ তেওঁলোকে যেনেকৈ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে পৰিৱৰ্তন নামত সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পালন কৰিব পৰা নাই আৰু সেইকাৰণে যেনেকৈ ধৰক উন্নতি হ'ব লাগিছিল তেওঁলোকে একো কৰিব পৰা নাই 2004 চনৰ পৰা 2020 চনলৈকে ব্ৰিটিছে যিবিলাক উন্নয়নৰ দিশত যুৱসকলে যেনেকৈ আগভাগ বা সুবিধা পাইছিলে বা ব্ৰিটিছ অঞ্চলত যিসকল কৰ্মকৰ্তা বা যুৱক চামে হওক বা অন্যান্য জনসাধাৰণে হওক তেওঁলোকে কাম কৰিবলৈ সুবিধা পাইছিল কিন্তু আমি 2020 চনৰ পিছত বৰ্তমান যি প্ৰমোদ ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলাইছে তেওঁলোকৰ দিনত আমি দেখিবলৈ পাইছোঁ যিখিনি আমাৰ ব্ৰিটিছ অঞ্চলৰ যিসকল আমাৰ যুৱক যুৱতীসকলে যিবিলাক কৰ্মৰ প্ৰতি স্পৃহা আছে তেওঁলোকে সেই সুবিধাটো পোৱা নাই আৰু কি হৈছে গোটেই কৰ্পৰেট গোষ্ঠীবিলাকে বৰ্তমান ব্ৰিটিছ অঞ্চলত কাম কৰা দেখাবলৈ পাওঁ ব্ৰিটিছৰ বাহিৰৰ
কণ্ট্ৰেক্টৰ বিশেষকৈ গুৱাহাটী দিল্লীত এই অঞ্চলৰ কৰ্মকৰ্তা ঠিকাদাৰসকলে আমি কাম কৰা দেখিবলৈ পাওঁ। মই আজি হৰিচিঙা আমাৰ ব্লকত ইউথ ওমেন আৰু BSUৰ যি যৌথ সভা, এই সভাত আজি মই উপস্থিত আছোঁ। আজি আমাৰ 14 নম্বৰ সভা এইখন। গতিকে এই সভাত উপস্থিত থাকি মই আনন্দিত হৈছোঁ যে হৰিচিঙাৰ জাতি জনগোষ্ঠী, হৰিচিঙাৰ ভোটাৰ ৰাইজ এইবাৰ ঐক্যবদ্ধ হৈছে মাত্ৰ উন্নয়নৰ দিশত। গতিকে BPF দলে আমি ৰাইজৰ মাজলৈ আকৌ উন্নয়ন ঘূৰাই আনিব বিচাৰিছোঁ। আকৌ আমাৰ নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে BPF দলে আমি ৰাইজৰ মাজলৈ আহিছোঁ। আৰু ৰাইজে আজি হৰিচিঙাবাসী ৰাইজে যিখিনি আমাক উৎসাহ উদ্দীপনা দিলে, মই ভাবোঁ আমি যিটো BPF দলে আগন্তুক BTC নিৰ্বাচনৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিছোঁ, আমি ৰাইজৰ মাজত সোমোৱা যিটো এটা আমি ৰাজনৈতিক কাৰ্যসূচী লৈছোঁ, এই কাৰ্যসূচীত আজি হৰিচিঙাত আমি সফল হৈছোঁ। আৰু মই আপোনালোকৰ জৰিয়তে হৰিচিঙাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিজন ব্যক্তিক, প্ৰতিজন যুৱক যুৱতীক, প্ৰতিজন মহিলা বাইদেউক মই অনুৰোধ কৰিছোঁ যে আমি BTCক জীয়াই ৰাখিব লাগিব। BTC চুক্তিৰ জৰিয়তে আমি ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে শান্তিৰে বসবাস কৰি থাকি আমি আমাৰ উন্নয়ন আমি আগবঢ়াই নিব লাগিব। আমাৰ হৰিচিঙাৰ যিবিলাক আমাৰ নিবনুৱা সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে হৰিচিঙাবাসী ৰাইজ BPFৰ পক্ষত ওলাই আহিব লাগিব। আমি তেতিয়াহে আমি হৰিচিঙাবাসী ৰাইজক আমি উন্নয়নৰ দিশত আমি আগবঢ়াই নিব পাৰিম, আমি নিবনুৱা সমস্যা সমাধান কৰি দিব পাৰিম। আৰু এই উদ্দেশ্যলৈ আমি BPF দলে যুৱ BPF, মহিলা BPF আৰু BSU BPFৰ এটা প্ৰধান অংগ তিনিটা, এই প্ৰধান তিনিটা অংগই আজি ৰাইজৰ মাজত সোমাই এই কথাবিলাক আমি নিৰ্বাচনৰ কাষলৈ আমি লৈ যোৱাৰ কাৰণে আজি হৰিচিঙালৈ আহিছোঁ। সোশ্যাল মিডিয়াত বহুতখিনি মানে প্ৰচাৰ হৈ আছে, মানে BPF মানে শিপাই নাথাকিব। এইবিলাক প্ৰমোদ বড়োৰ মিছা ঢাক ঢোল। এতিয়া BTCৰ ৰাইজে কাৰ শিপা উঘালিব আৰু কোনটো গছপুলি ৰোপণ কৰিব, আজি BTCৰ ৰাইজে BPFৰ গছপুলি আকৌ ৰোপণ কৰিবলৈ ওলাই আহিছে। আজি আপোনালোকে দেখিছে যে BPFৰ সভাত হাজাৰ হাজাৰ মানুহ আহে আৰু UPPL ঘৰ কাটিম, IBS কাটিম, আমি সেলফ হেল্প গ্ৰুপক পইচা নিদিম বুলি আমাৰ মানুহ হাতত ধৰি টানি আজুৰি আমাৰ মিটিঙলৈ অহাৰ কাৰণে বাধা কৰে। আৰু তাৰ পাছতো BTCৰ জনগণে আমাৰ BPF দলৰ মাজলৈ হিলদল ভাঙি আহে। আপুনি যিটো প্ৰশ্ন কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু মিছা কথাৰ BTCৰ আৰু দালি নগলিব, শিপা ৰাইজে প্ৰমোদ বড়োক উঘালিব। এই ৰাৱণ বধ BTCৰ ৰাইজে BTCৰ ইলেকশ্যনত দেখাই দিব যে ৰাৱণ, প্ৰমোদ বড়ো যিটো ৰাৱণৰ দৰে কাম কৰিছে, আমাৰ মানুহক উচ্ছেদ কৰিছে, আমাৰ নিবনুৱাসকলৰ যুৱক যুৱতীৰ চাকৰি কৰ্তন কৰিছে। আজি 3rd গ্ৰেড 4th গ্ৰেড চাকৰি BTCৰ যুৱক যুৱতীয়ে নাপায়। তেওঁ মই ৰাৱণ বুলি কৈছো, এই প্ৰমোদ বড়ো ৰাৱণক নিধন কৰিব লাগিব আমাৰ আগন্তুক BTC নিৰ্বাচনত। তাৰ কাৰণে BTCৰ জনগণক মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো। এইটো প্ৰমোদ বড়ো ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমালোচনা কৰিছে। আজি অসম চৰকাৰে মদৰ লাইচেন্স দিছে, যিবিলাকে মদ খায় তেওঁলোকে ক'ত কিনিব? মদৰ দোকানতে মদ কিনিব। প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ পৰা মদৰ দোকান কিয় কৰ্তন নকৰে? মই আহ্বান জনাইছো, অনুৰোধ জনাইছো, যদি তেওঁলোকে যদি কৈছে ইউথ BPFে মদ খায় বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই ক'ব পাৰিছে, তেতিয়াহ'লে মই চেলেঞ্জ কৰিছো, তুমি কাৰ্যকাল আৰু 12টা দিন নে 10টা দিন আছে, এই 10টা দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ ওৱাইন শ্বপ বন্ধ কৰক। তেতিয়া কম যে প্ৰমোদ বড়ো চাববাছ BTCৰ জনগণক তুমি মদ খাবলৈ শিকোৱা নাই। কিন্তু তুমি অসম চৰকাৰৰ পৰা ইখনৰ পিছত সিখন আজি চেংচন কৰি পেলাই মদৰ লাইচেন্স দি আছা। আৰু তেওঁ কৈ আছে আমি ইউথ BPFে হাগ্ৰামা মহিলা ডাঙৰীয়াই ইউথ BPFক মদ খাবা শিকাইছে। আপোনালোকে ভাবি চাওক, মদেহী মানুহ নহয় নেকি? আমি অনুৰোধ কৰিছো, মদ খালে স্বাস্থ্য ক্ষতি হয়, মদ খালে মানুহৰ মৃত্যু হয়, মদ খাবলৈ মানা কৰিছো। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই মানে কথাতে কয় যে উপদেশতকে আহি ভাল, তেওঁ আহি দেখা। আমাৰ ল'ৰা ছোৱালীয়ে যদি মদ খাব নালাগে BTCৰ পৰা আজি মদৰ দোকান বন্ধ কৰক। যেনেকে বিহাৰ নে ক'ত মদৰ দোকান নাই,
তেনেকুৱা নীতি আইন কৰক বিটিচিৰ ৰাইজে বা দিব প্ৰমোদ বড়ো ডাঙৰীয়া আৰে প্ৰমোদ বড়ো ডাঙৰীয়া কি কথা কৈছে আপোনালোকে বিপিএফৰ যুৱ বিপিএফে মদ খায় নেকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ কিমানজন নেতাৰ দুখন আমি ডাইনিং টেবুলত কিমান মদৰ গিলাস বিয়াৰৰ গিলাস আমাৰ সোশ্যাল মিডিয়াত ভাৰ হৈ থাকে তুমি সেইবিলাক কিয় বন্ধ নকৰা গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই মিছা কথা সজাই পৰা খুব ধুনীয়াকে ক'ব জানে গতিকে তেওঁ মিছা কথাৰ ভঁৰাল আজি আপোনালোকে কি দেখা পাইছে আজি আমি লেকচাৰত কৈছো যে বিটিচিৰ ৰাইজক কি সপোন দেখুৱাইছিল প্ৰমোদ বড়ো ডাঙৰীয়াই ছুইজাৰলেণ্ডৰ এইখন ছুইজাৰলেণ্ড কেনেকে পাতিব বিচাৰিছে আমাৰ স্থায়ী বসবাস কৰা ব্যক্তিসকলক উচ্ছেদ কৰি তেওঁ ছুইজাৰলেণ্ডৰ ফুল ৰুব বুজিছে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল আমাৰ চৰকাৰ আহিলে মহিলা আহে ব্যক্তিসকলক ৭৫,০০০ টকা কৰি আমি সেলফ হেল্প গ্ৰুপক দিম ৭৫ টকা দিব পাৰিলে নে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল ঘৰে ঘৰে চাকৰি তেওঁ ওৱান ভোট ওৱান জবটো প্ৰমোদ বড়োয়ে বিপিএফে ইংলিছ নাজানে বুলি কৈছিল নখৰ চাকৰি বড়ো ভাষাত কৈছিল ঘৰে ঘৰে চাকৰি এইটোতো সঁচা কথা চাকৰিয়ে কিমানটা টাৰ্গেট ফৰগেট চাকৰি বিটিচিৰ ৰাইজক দিব পাৰিলে আজি বিটিচিৰ ঠিকাদাৰসকলে বিটিচি চৰকাৰৰ পৰা ঠিকা কৰাৰ সুযোগ নাপায় বাহিৰৰ লৰাই ইয়াত ঠিকা কৰে মই বিটিচিৰ যুৱক যুৱতীক অনুৰোধ জনাইছো যে আমি বাহিৰৰ ঠিকাদাৰক ঠিকা কৰাৰ সুযোগ ইয়াত বন্ধ কৰিব লাগে আৰু বিপিএফৰ হৈ ওলাই আহক আমি আকৌ টাৰ্গেট ফৰগেট চাকৰি বিপিএফৰ আমি বিটিচিৰ যুৱক যুৱতীক টাৰ্গেট ফৰগেট চাকৰি আমি দিয়াৰ আৰম্ভ কৰিম এইখিনি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো